আপুনি চাগে মাকৰ গাখীৰ খাই ডাঙৰ হোৱা নাই, সেইকাৰণে এনেকৈ কথাবোৰ কৈছে। ডাঠি ক'ব পাৰোঁ যে ৰাঘৱ চাই ভাল পাওঁ। হয়, সেই ভাল লগা চৰিত্ৰ কিছুমান মিলি জন্ম হৈছে ৰাঘৱ। মোৰ লগত আছে যতীন দা। ৰত্নাকৰ বিষয়ত সফলতাৰ পাছত এইবাৰ ৰাঘৱত নতুনত্ব কি পাব ৰাইজে? নতুনত্ব মানে কি আৰু সময় গতিশীল, সময়ৰ লগত মিলাকৈ এখন ছবি কৰিছোঁ। 4 বছৰ আগত ৰত্নাকৰ কৰিলোঁ, আফটাৰ 4 years এতিয়া ৰাঘৱ কৰিব ওলাইছোঁ। নতুনত্ব পাব, সেইটো মই কেৰেক্টাৰ ভেৰিয়েশ্যন পাব, এটা সুন্দৰ ইম'চনেল কাহিনী পাব। অসমীয়া প্ৰত্যেকজন মানুহে নিজক দেখা পাব, নিজক ৰিলেট কৰিব পাৰিব। সুন্দৰ মিউজিক, জুবিন গাৰ্গ আৰু ভেৰিয়েশ্যন থকা এটা লোকেশ্যন পাব। আৰু মোৰ দৃঢ় বিশ্বাস এই চিনেমাখন ৰাইজে ভাল পাব, ভাল পোৱাকৈ বনাইছোঁ কাৰণে ডাঠি ক'ব পাৰোঁ যে ৰাঘৱ চাই ভাল পাব। আৰু কিমান দিনৰ আপোনাৰ প্লেনিং ৰাঘৱখনৰ? কিমান দিনৰ? হয়, ৰত্নাকৰ পিছত 4 বছৰ হ'ল। 4 বছৰ হৈ গ'ল। আৰু যিহেতু সকলোৱে গম পাইছে ৰত্নাকৰ বিষয়ত সফলতা পালে, আৰু এইবাৰ ৰাঘৱ লৈ আহিছে নতুন ৰূপত। মই এজন গাড়ী চালকৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৰাঘৱ। ভাগ্যৱান থিয়েটাৰ বহুত বছৰ আছিলোঁ। হয়, কিছুমান চৰিত্ৰ মোৰ ভাল লাগে। হয়, সেই ভাল লগা চৰিত্ৰ কিছুমান মিলি জন্ম হৈছে ৰাঘৱ। আৰু ৰাঘৱ কেৰেক্টাৰটো মোৰ যিবিলাক কাম কৰোঁ সকলোৱে ভাল চৰিত্ৰ, কেৰেক্টাৰ কিছুমান মোৰ ভাল লাগে। মোৰ প্ৰিয় চৰিত্ৰ ৰাঘৱ অন্যতম। আৰু ভাল পাব অসমীয়া মানুহে, এখন অসমীয়া ছবি, ব্যৱসায়িক সফল ছবি চাব পাৰিব আৰু সকলোৱে চাই সুখী হ'ব বুলি মোৰ দৃঢ় আছে। আৰু সম্পূৰ্ণ আপুনি আশাবাদী নে এখন চিনেমা লৈ পেলাই? আশাবাদী কাৰণেতো এতিয়া ক'ব পাৰিছোঁ, মানুহ হতাশ নহয় ছবিখন। আৰু ইয়াতে মই আৰু এটা কথা জতিনদালৈ আগবঢ়াইছোঁ, যিহেতু আমাৰ অসমত এখন কিতাপে তোলপাৰ লগাই গৈছিলে, যিটো লাইফ অফ ড্ৰাইভাৰ। আপুনি যেতিয়া এখন ড্ৰাইভাৰ কাহিনী বুলি ক'লে, ধৰি লওক এইখন ছবিও এনেকুৱা ধৰি লওক মানুহৰ যিটো সুখ দুখ এজন ড্ৰাইভাৰৰ যিটো ভেৰিয়েশ্যন পাব। লোকেশ্যনত ড্ৰাইভাৰ কাহিনী যাব, কিছুমান উপকাহিনীৰ লগত থাকিব ন। হয়, সেই কাহিনীবিলাকে আগবাঢ়ি গৈ 2 ঘণ্টাত চিনেমাখন শেষ হ'ব। ৰোমেঞ্চ আছে, একশ্যন আছে। একশ্যন মই ভাবোঁ ৰাজেশ খান্নানে ৰত্নাকৰ যি কৰিছে তাতকৈও বেটাৰ কাম কৰিছে। এবাৰ তাক সময় দিছোঁ। জুবিন গাৰ্গে সুন্দৰ মিউজিক কৰিছে, এবাৰ গান বেছি নাছিল, 3টা গান আছে। আৰু লোকেশ্যন আমি পোনপ্ৰথমবাৰৰ কাৰণে ৰামোজী ফিল্ম চিটি শ্বুটিং কৰি দিছোঁ। আৰু কাশ্মীৰ মোৰ সপোন, কাশ্মীৰৰ জেগাত মই কাম কৰিছোঁ। বিভিন্ন ঠাণ্ডাত আমি 18,000 ফিট ওপৰত গৈ কাম কৰিছোঁ। কিয় কৰিছোঁ? যাতে ছবিখন চাই অসমৰ মানুহে ভাল পায়। অন্ততঃ এটা টিকেটৰ যেতিয়া দামটো প্ৰত্যেকখন হিন্দীটো একেই হয় আৰু অসমীয়াটো একেই হয় বা বেংগলী ছবিটো একেই হয়, সেই টিকেটৰ পইচাটো যাতে অথলে নাযায়, তাকে এখন ভাল ছবি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আজি যোৰহাটলৈ আহিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। যোৰহাট মোৰ কাৰণে একদম দ্বিতীয় ঘৰ বুলি ক'লেও ভুল কোৱা নহ'ব। ৰত্নাকৰ কৰিছিলোঁ, ইয়াত মুনিনবৰে বহুত কেইখন ছবি কৰিছোঁ। আৰু মোৰ যোৰহাটৰ নিজৰ পৰিয়ালৰ মানুহ আছে, ইয়াত কাম কৰি বহুত ৰিলেক্স পাওঁ যথেষ্ট। আৰু যোৰহাট বুলি ক'লে মোৰ এটা টান আছে, নিজৰ এটা লাকি ঠাই বুলি কয় নহয়। ইয়াত শ্বুটিং কৰিলে মোৰ ছবিখন ভাল হয় বুলি ভাবোঁ কাৰণে ইয়াত আহোঁ। ৰাঘৱো তেনেকুৱা, ৰাঘৱো ইয়াত বহুত কেইদিন শ্বুটিং কৰিছে। গতিকে যথেষ্ট ভাল লাগিছে আৰু আশা কৰিছোঁ সকলো অসমৰ ৰাইজে এখন আঁকোৱালি ল'ব আৰু অসমৰ বাহিৰৰ ছবি জগততো এখন ৰিলিজ দিব। এসপ্তাহ মই অসমত দিম, তাৰপিছত মই পেন ইণ্ডিয়া ৰিলিজ কৰিম, হায়দৰাবাদ, দিল্লী, মুম্বাই। তাৰপিছত বহুত ক্ষেত্ৰত আমি সেই ছবিবিলাক আমি ৰিলিজ দিম। নিমন্ত্ৰণ তেওঁলোকে জনাইছে, আছাম এছ'চিয়েশ্যনবিলাক আছে, সকলোৱে ছবি চাই। যিহেতু ৰত্নাকৰটো তেনেকুৱা কৰিছে, এইবাৰ তেনেকুৱাই কৰিম। অসমৰ বিভিন্ন ঠাইৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ৰাঘৱখন মই ৰিলিজ দিম। আৰু এখন চিনেমাৰ এটা ভাল লগা ডাইলগ আপোনাক কৈ দিব নি? ডাইলগ কি ক'ম, কৈ আছে দেখোন। তেতিয়া এটা মানুহক কওঁ, মোৰ মানুহ এজনক দম দিওঁ, কি কয়, মই ভাইটিক মই ক'ব লাগে, তই মায়ে ফোন কৰি আছে, তই ধৰা নাই যে। মানুহজনে যে নধৰিব পাৰে, কোম্পানী কামত ব্যস্ত। মাকবোৰতো আৰু কোম্পানী নহয়। আপুনি চাগে মাকৰ গাখীৰ খাই ডাঙৰ হোৱা নাই, সেইকাৰণে এনেকৈ কথাবোৰ কৈছে। লাভ লোকচান হিচাপ কৰি সন্তান জন্ম নিদিয়ে মাকে। এই তেনেকুৱা ধৰণৰ ডাইলগ কিছুমান। গতিকে খুব সুন্দৰ এটা ডাইলগ আগবঢ়াল যতীন দাই। আশা কৰিছোঁ সকলো আগবাঢ়ি আহিব 27 তাৰিখে আৰু 28 অক্টোবৰত। আৰু শেষত জুবিন দাৰ এষাৰ কথাই মই যিহেতু সেইটো বিচাৰিছোঁ, দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম। ইমানখিনি আছিলে, ধন্যবাদ যতীন দা। থেংক ইউ। জয় অসমীয়া চিনেমা। জয় অসমীয়া চিনেমা। আৰু যতীন দা আহি গ'লে, দেখা পাইছে।